Hey, কাইলে মোৰ গৰু আহি ইয়াত পাই যাব লাগিব তোৰ সেই চামচা কেইটা পলাই গ'ল দেখিল গতিকে মোৰ লগত পাংগা লোৱাৰ আগতে 10 বাৰ ভাবি চাবি কথাষাৰ প্ৰতিটো কাহিনীত যিদৰে এটা হিৰো থাকে এটা ভিলেইন থাকে কিন্তু এই কাহিনীত না কোনোবা ভিলেইন আছে না কোনোবা হিৰো আছে এইটো সকলো বেকাৰ টাৰাইছ ঐ বৌনে যে এটাও দেখা নাযায় জানো গছৰ পদূলি চাইছো চালং দেই সব শেষ গৌৰে দেখিলি নি তই নাই নেদেখিলো এটা গৰু নেদেখিলো এই চব্জি বাহিৰলৈ আছে জালিয়াটো লৈ গ'ল নেকি সিয়ে লৈ গ'ল যেন পাইছো বিচাৰি যাওঁ বৈ ভা চিকেন আছিলে নে দে ঐ তই ক'ত বহিছ বাৰীখন চাইগে যা এবাৰ ঠিক আছে যা এইফালে চা বাৰী চা এইটো এৰিয়াত সবচে ডাঙৰ বাৰী মোৰ এই নহয় এখন আপোনাৰ বাৰী নেকি মোক গৰুকেইটা কেলৈ বান্ধি থৈছে আপুনি কোনবাই তহঁতি মোৰ বাৰী তোমাৰ মোকে দম দিবলৈ আহিছে আবে ইয়াক ধুই পেলাও নেকি তোৰ দিনে দিনে তেল বেছি গৈছে ন বৈ আজি ইয়াক পিটিকা কৰি দিওঁ য'ত যি আছে চব লৈ আহ সিহঁতক আজি কাটিয়ে পেলাম লৈ আহ ফটাফট লৈ আহ দে
সিহঁতি চালা কাইলৈ লগ পাইছোঁ সিহঁতক মাথা কাটি উলিয়াই দিম ডিঙিটো উৰাই দিওঁ নেকি এই উপচ্ছা মোৰ মুৰ্গী ফাৰ্মত কুকুৰা কিমান আছে বছ 500 আছে তেন্তে আজি 499টা কণী হ'ল এটা কণী ক'ত গ'ল বছ উৰাই দিওঁ নেকি এটা কণীৰ কাৰণে আপুনি মোক কেলে ইমান দুখ দিছে এটা কণী কথাটো ডাঙৰ নহয় কিন্তু সবচে ডাঙৰ কথাটো হ'ল কণীটো গৈ বাংলাদেশৰ বৰ্ডাৰ ইপাৰে পৰিছে এটা কণী যেতিয়া পোৱালি গজিব যদি মাইকী হয় সেইজনী ডাঙৰ হৈ 30টা যদি পোৱালি ওলায় 30টা পোৱালিৰ পৰা 30জনী মাইকী যদি হয় তেতিয়াহ'লে চিন্তা কৰ 30জনী মাইকীয়ে বংশ বৃদ্ধি কৰি কিমান কৰিব পাৰিব অসমীয়া মানুহৰ এনেই ইকনমি ডাউন হৈ আছে অসমৰ আৰু গতিকে বাংলাদেশৰ ইকনমি উঠি যোৱাটো মই কেতিয়াও সহ্য নকৰোঁ কথাষাৰ তই মনত থবি ভাগিন তই মোমায়াক এনেকুৱা কৰিছ ঐ হাতিয়া দে দেশতকৈ মোমাই কেতিয়াও ডাঙৰ নহয় লাচিতে কৈছিলে মনত নাই তোৰ এই ইয়াক উঠা এই চাইড কৰি ইয়াক তই কি হ'ল দাদা আমাৰ গৰু 5টা যে এই বাৰী মালিকে লৈ গ'ল গৰু ধৰি লৈ গ'ল তহঁতি কি কৈছিলি তহঁতক দৰমহা দি এনে ৰাখিছো মই হা দাদা কি ক'ম আৰু আমি দুটা আছো যে আমাক একদম 10টামান মানুহ আহি আমাক মাৰিলে কি এই ডিজেজনৰ লগত পাংগা ল'বৰ কাৰণে মানুহ ইয়াত ওলাইছে তাৰ নাম কি দাদা নামটো তাৰ নাজানো মই সি দেখিবলৈ ওখকৈ আছিলে অলপ কলাকৈ আছিলে আৰু গালত তিলটা আছিলে তাৰ ঠিক আছে তহঁতি যদি সঁচা কথা কৈছ কাইলৈ লোকেশ্যনত লৈ যাবি লৈ যা বালিকা গাই পৰিলে 10 গাই পৰিছে মাত্ৰ 10 গাই আজি ভিতৰত 20 গাড়ী পৰিব লাগিব বুজি পালি কথাটো হা ঐ ডিজে এফালে চা কোন বেটো চা তোৰ গৰুৱে মোৰ বাৰী বৰবাদ কৰি দিলে
তোৰ গৰু মই বান্ধি থৈছো মোৰ বাৰীৰ ক্ষতিপূৰণ নিদিয়ালৈকে তোৰ গৰু এৰি নিদো মোৰ এৰিয়াত আহি মোকে ভাবুকি দিয়ে বে এই তোৰ চামচাকেইটাক মোৰ ওচৰলৈ পঠাই তই কি উস্তাদি দেখাইছিলি ঐ চাহ এতিয়া ফেচ টু ফেচ কথা পাতিব আহিছো আৰু মোৰ ক্ষতিপূৰণ তই দে আৰু তোৰ গৰু তই লৈ আহ থিয় থিয় আমনি লাগিছে কি চাই আছ চকীখন লৈ আহ মোৰ ছেভিং ক'ত ক্ষতিপূৰণ দিয়া মোৰ নিয়ম নাই আৰু তহঁতে থিয় হৈ কেলে আছ বে ব ঐ তহঁতি কিটা মোৰ ডিমৰ নে ইয়াৰ ডিমৰ কি বুজিলি মোৰ এই এৰিয়াত যেতিয়া কোনোবা আহে তেতিয়াহ'লে হাৱা বতাহ সকলোৱে মোৰে গুণগান গায় কাৰ টিমৰ এইটো ডাঙৰ কথা নহয় এইটো এৰিয়াত সকলো মোৰ টিমতেই খেলে আৰু মোৰ গৰু কেনেকে আনিব লাগে সেইটো মই জানো আৰু তই যে ইয়াত ভৰি দিলি ঘূৰি যাব পাম বুলি ভাবিছ নেকি বছ মাৰি দিম নেকি ৰ ঐ মতা মানুহ যদি হয় হাতে হাতে লাগোৱা কাইলে মোৰ গৰু আহি ইয়াত পাই যাব লাগিব তোৰ সেই চামচাকেইটা পলাই গ'ল দেখিল গতিকে মোৰ লগত পাংগা লোৱাৰ আগতে 10 বাৰ ভাবি চাবি কথাষাৰ